Hey friends, what's up? So আজি আমি অধ্যয়ন কৰিম ইফ আৰু আনলেছ এই দুটা ৱৰ্ডছৰ বিষয়ে। এই দুটা ৱৰ্ডছ বহুত চিনাকি ৱৰ্ডছ নিশ্চয়, কিন্তু কি হয় কেতিয়াবা আমাৰ দৈনন্দিন জীৱনত এই দুটা ৱৰ্ডছক যেতিয়া ব্যৱহাৰ কৰোঁ তেতিয়া ৰং জেগাত সিহঁতক বহাই দিওঁ। চ' সেইটো যদি কাৰেক্ট কৰিব লাগে তেনেহ'লে অলপ বুজি ল'ব লাগিব। চ' লেটছ ষ্টাৰ্ট উইথ ইফ। বন্ধুসকল, আমাৰ দৈনন্দিন জীৱনত আমি কেতিয়াবা এনেকুৱা কওঁ যে যদি বৰষুণ দিয়ে মই ঘৰলৈ যাম, বা যদি বৰষুণ দিয়ে মই স্কুললৈ নাযাম। চ' ইয়াতে এটা কণ্ডিশ্যন আছে বা শ্বৰ্ট আছে যে যদি বৰষুণ দিয়াটো হৈছে শ্বৰ্ট, যদি সেইটো সম্পূৰ্ণ হয় তেনেহ'লে মই স্কুললৈ নাযাম। চ' ইয়াতে আমি ইংৰাজীত ব্যৱহাৰ কৰিব লাগিব ইফ, যদি ক'বৰ বাবে। এতিয়া যদিটো ক'ত বহাম সেইটো হৈছে মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। যদিটো বন্ধুসকল আমি বহাব লাগিব যিটো নেকি শ্বৰ্ট আছে তাৰ ঠিক আগত। ফৰ এক্সাম্পল, ইয়াতে মই এটা চেণ্টেঞ্চ লৈছোঁ, I can help him if he needs. মই তেখেতক সহায় কৰিব পাৰোঁ যদি তেখেতক লাগে। বন্ধুসকল, ইয়াতে কণ্ডিশ্যনটো কোনটো, শ্বৰ্টটো কোনটো? মই সহায় কৰিব পাৰিম এইটো শ্বৰ্ট নহয়, যদি তেখেতক লাগে এইটোহে শ্বৰ্ট। চ' তেখেতক লাগেৰ ঠিক আগত আমি কি কৰিব লাগিব, ইফটোক বহাই দিব লাগিব। অন্য এটা এক্সাম্পল লৈছোঁ, উই কেন ডু দিছ, আমি এইটো কৰিব পাৰোঁ ইফ ইউ ডোণ্ট মাইণ্ড, যদি তুমি বেয়া নাপোৱা। চ' ইয়াতে আমি কৰিব পাৰোঁতো কণ্ডিশ্যন নহয় বা শ্বৰ্ট নহয়, আমাৰ ইয়াতে শ্বৰ্টটো হৈছে কি যদি তুমি বেয়া নোপোৱা। চ' সেইকাৰণে আমি ইউ ডোণ্ট মাইণ্ডৰ ঠিক আগত কি বহাম, ইফ বহাই দিম। অন্য এটা এক্সাম্পল, উই কেন ছিং ইফ ইউ এলাউ, আমি গাব পাৰোঁ যদি তুমি আমাক কি কৰা, অনুমতি দিয়া। চ' যদি তুমি অনুমতি দিয়াটো হৈছে আমাৰ শ্বৰ্ট। চ' শ্বৰ্টৰ ঠিক আগত আমি কি কৰিব লাগিব, ইফটোক বহাব লাগিব। চ' বন্ধুসকল, অন্য এটা কুৱেশ্যন, যদি মই ইফটো ঠিক এনেকুৱা লিখি দিওঁ যে ইফ হি নিডছ আই কেন হেল্প হিম, এনেকুৱা ক'লেও ৰাইট হ'ব। ইফ ইউ ডোণ্ট মাইণ্ড উই কেন ডু দিছ, এনেকুৱা ক'লেও ৰাইট হ'ব। ইফ ইউ এলাউ উই কেন ছিং, অৰ্থাৎ ইফ ইউ এলাউটোক আগত নি পেলাই উই কেন ছিংটো পিছত নিলেও ৰাইট হৈ যাব। ইফৰ সৈতে অলপ যিটো নেকি সম্পৰ্কীয় ৱৰ্ড আছে সেইটো হৈছে আনলেছ। আনলেছকো আমি ব্যৱহাৰ কৰোঁ কোনো এটা শ্বৰ্ট সম্পূৰ্ণ হ'লে বা নহ'লে, কোনো এটা কাম কৰা হ'ব বা নহ'ব এটচেট্ৰা বুজাবলৈ। যেনেকৈ আমি আমাৰ লাইফত কেতিয়াবা কওঁ যে তুমি ভাত নাখালে মই তোমাক মাৰিম, তুমি নপঢ়িলে ফেইল হ'বা, তুমি নাহিলে একেবাৰে কাজিয়া হৈ যাব, তুমি নাহিলে মই মৰি যাম, তুমি ভাত নাখালে মই সহায় নকৰিম এটচেট্ৰা। চ' নাখালে, নকৰিলে, নাহিলে, নপঢ়িলে এটচেট্ৰা ক'বৰ বাবে আমি ব্যৱহাৰ কৰিব পাৰোঁ আনলেছ ইংৰাজীত। চ' আনলেছটো বন্ধুসকল সদায় নেগেটিভ হয়। ইয়াতে যদি তোমালোকে চালে গম পাই যাবা যে নাখালে, নকৰিলে ইয়াতে ন আছে বা না আছে। চ' এইকেইটাই কি বুজায়, নেগেটিভ বা অসমীয়াত কি হ'ব, নিয়াৰ্থক। ইফ আই এম ৰং দেন প্লিজ ডু কাৰেক্ট মি, নিয়াৰ্থক হ'ব লাগে। চ' এনিৱে, ইয়াতো কি হয়, আমাৰ যিটো নেকি শ্বৰ্ট আছে তাৰ আগত ঠিক আনলেছ বহাই দিলে হয়। ফৰ এক্সাম্পল, ইয়াতে এটা চেণ্টেঞ্চ লৈছোঁ যে তুমি মোক সহায় নকৰিলে মই পৰীক্ষাত পাছ কৰিব নোৱাৰোঁ বা পৰীক্ষা পাছ কৰিব নোৱাৰোঁ। চ' ইয়াতে কণ্ডিশ্যনটো হৈছে তুমি মোক সহায় কৰা, সেইটো কণ্ডিশ্যন যে এইটো যদি নকৰা, যে তুমি মোক সহায় নকৰিলে মই পাছ নহ'ম। চ' মই কি লিখিছোঁ ইয়াতে, আনলেছ ইউ হেল্প, তুমি সহায় নকৰিলে। ইয়াতে তুমি যদি সহায় নকৰা হোৱা নাই, ইয়াতে হৈছে কি যে তুমি সহায় নকৰিলে আই কেনট পাছ। অন্য এটা এক্সাম্পল ইয়াতে আছে, সেইটো হৈছে কি তেখেতক এৰেষ্ট কৰা হ'ব আনলেছ হি শ্ব'জ দ্য এভিডেঞ্চ, তেখেতে প্ৰমাণসমূহ নেদেখালে, অৰ্থাৎ হি শ্ব'জ মানে হৈছে তেখেতে দেখায়, হি শ্ব'জ মানে হৈছে তেখেতে দেখায়, কিন্তু আনলেছ হি শ্ব'জ বুলি ক'লে কি হ'ব, তেখেতে নেদেখালে। ফৰ এক্সাম্পল, আই ৰিড মানে হৈছে মই পঢ়োঁ, কিন্তু আনলেছ আই ৰিড বুলি ক'লে কি হ'ব, মই নপঢ়িলে। ডাই মানে হৈছে মৰা, আনলেছ আই ডাই মানে মই নমৰিলে। চ' অৰ্থাৎ নেগেটিভ কণ্ডিশ্যন এটা হৈ যাব। অন্য এটা এক্সাম্পল, ভেৰি ফানি এক্সাম্পল একচুৱেলি, দ্য বয় উইল ক্ৰাই, ল'ৰাজনে কান্দিব আনলেছ হি ইজ গিভেন এ নিউ ফোন। ইয়াতে চাবা বন্ধুসকল, হি ইজ গিভেন এ নিউ ফোন বুলি ক'লে তেখেতক এটা নতুন ফোন দিয়া হয়, কিন্তু আনলেছ লগাই দিলে কি হ'ব, তেখেতক নতুন ফোন দিয়া নহ'লে ল'ৰাজনে কান্দিব, অৰ্থাৎ ল'ৰাজনে কান্দিব তাক নতুন ফোন দিয়া নহ'লে। So I think the difference between if and unless is clear to all of you right now. ইফৰ ক্ষেত্ৰত আমাৰ যদি বহিব আৰু আনলেছৰ ক্ষেত্ৰত আমাৰ যদি নবহে। আনলেছৰ ক্ষেত্ৰত এটা না বহিব, যেনেকৈ নপঢ়িলে বা নাখালে এটচেট্ৰা।
সো বন্ধুসকল এই দুটা ৱৰ্ডছটো ডে টু ডে লাইফত যদি প্ৰেক্টিকেলি কাৰেক্ট টাইপত ব্যৱহাৰ কৰিব লাগে তেনেহ'লে আমি কি কৰিব লাগিব প্ৰেক্টিছ ট্ৰাই টু ইউজ দিছ টু ৱৰ্ডছ ইন ইয়ৰ ডে টু ডে লাইফ ফৰ এক্সাম্পল ৱেন ইউ ৱেক আপ ইন দ্য মৰ্ণিং যেতিয়া ৰাতিপুৱা শুই উঠা তুমি যদি তোমাৰ মাক বা বাইদেউক বা কাৰোবাক যদি কোৱা বা ভাইটি ভণ্টিক এটচেট্ৰা যদি কোৱা ফৰ এক্সাম্পল যে চাহ নবনালে মই নপঢ়োঁ তেনেকুৱা ক্ষেত্ৰত আমাৰ কি ব্যৱহাৰ কৰিব লাগিব আনলেছ কেনেকৈ ক'ম আনলেছ ইউ মেক টি তুমি চাহ নবনালে I will not read etc. আৰু ইফটো কেনেকৈ ব্যৱহাৰ কৰিম যদি তুমি আহা মই যাম ইফ ইউ কাম I will go if you come I will go এনেকুৱা যদি প্ৰেক্টিছ কৰি থাকা তেনেহ'লে তোমালোকৰ এই দুটা ৱৰ্ড ইউজ কৰাৰ যিটো নেকি ইফিচিয়েঞ্চি আছে সেইটো ইম্প্ৰুভ হ'ব so thank you guys for watching this video and do subscribe to this channel to get the next updates on typical grammar problems and some grammatical rules. So thank you for watching this video. Bye.